হেল্ল' বন্ধুসকল, সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকৰ অশেষ কৃপাত ময়ো ভালে আছোঁ। পোনপ্ৰথমতে মোৰ এই নতুন চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ নাম চিৰাজুল হক, গাঁও হাবলাখা, হাজো, কামৰূপ, অসম। মই BSc থাৰ্ড ইয়াৰত পঢ়ি আছোঁ। এতিয়া আপোনালোকে ভাবিব পাৰে যে BSc থাৰ্ড ইয়াৰত পঢ়া ষ্টুডেণ্ট এটাই কিয় আজি ইউটিউবত সোমাব লগা হ'ল। এইটোৱে মই আজি আপোনালোকক বুজাব বিচাৰিছোঁ যে এজন মানুহৰ দৈনন্দিন জীৱনত শিক্ষাগত অৰ্হতা অৰ্জন কৰিবলৈ হ'লে কেৱল পঢ়াই নহয়, সেই পঢ়াৰ লগতে বহু বস্তু জ্ঞানৰ দৰকাৰ। যেনে ধৰক কিছুমানৰ খেলৰ প্ৰতি আগ্ৰহ, কিছুমানৰ ইউটিউবৰ প্ৰতি আগ্ৰহ, কিছুমানৰ PUBG ফ্ৰী ফায়াৰৰ প্ৰতি আগ্ৰহ। ঠিক তেনেকুৱা মোৰ সৰুৰে পৰা ইউটিউবৰ প্ৰতি বহুত ধাউতি আছিল। সেইবাবে মই ভাবিছোঁ যে মই আপোনালোকৰ নতুন নতুন ঠাই, নতুন নতুন জেগা দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ ভিডিঅ'বিলাক ব্লগিং ছিষ্টেম হ'ব। মই ট্ৰেভেল ব্লগিং কৰিম। ভিডিঅ'ৰ ভাগ আছে, ট্ৰেভেল আছে, তাৰপিছত এনেকুৱা ফুড আছে, লাইফষ্টাইল আছে। মোৰ ভিডিঅ'বিলাক ব্লগিং ভিডিঅ' হ'ব, ট্ৰেভেল ভিডিঅ'। গতিকে আপোনালোকে আমাক সঁহাৰি জনাব। কিবা ভুল হ'লে সকীয়াই দিব, কমেণ্ট বক্সত জনাব। আৰু মোৰ লগতে সহযোগিতা কৰিব আজমল, তেওঁ মোৰ লগত থাকিব, সহযোগিতা কৰিব। আৰু এইখন থাকিব মোৰ লগত, নতুনকৈ লৈছোঁ। আশা কৰোঁ ভৱিষ্যত আৰু ডাঙৰ ল'ম। গতিকে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব, অল নটিফিকেশ্যনটো দবাই দিব। গতিকে আজিৰ এই ব্লগটো আছিল, ইমানতে সমাপ্ত কৰিছোঁ। আজি এইটো দিলোঁ আপোনালোকক ইণ্ট্ৰডিউচ, আমাৰ বিষয়ে আপোনালোকক জ্ঞাত কৰিলোঁ। ভৱিষ্যতে নতুন নতুন ব্লগ বনাম, ট্ৰেভেল ব্লগ। গতিকে সঁহাৰি জনাব, আৰু কমেণ্ট লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।